বন্ধুৰ ঘৰত আজি হ'ব মজা পাৰি লাই আৰু গাহৰি খাম আৰু আমাৰ ৰান্ধনী হিমাংশু আৰু আগৰ খানাটোৰ দৰে এইবাৰো আমি ইয়াতে বনাই আছোঁ গাহৰি খানা পাৰ্ট 2 বইল गाहरी एक पीस खाई साओ थोड़ा सा सुल्लू भर नमक दे देता हूँ चुटकी भर सुल्लू पानी नहीं गाहरी में डूब के मर जा तेल ने डाके इमान तेल उलेसी गाहरी इतना दिसे प्याज নিমখ আৰু হালধি দিছে আৰু লাষ্ট মছলাখিনি দিব আছে তাৰপিছত আৰু হৈ যাব আৰু নে কি কয় কি কয় এতিয়া মছলাবোৰ দি আছে আৰু ক'ত কি আছিলে এই বনাই আছোঁ গাহৰি এই আনছে চিকেন মছলা গাহৰি মছলা নাপায় না এই মই এখন দোকান বনাম মই এটা ফেক্টৰী খুলিম গাহৰি মছলা বনা गावरी नुमेदी मसला बना भाई साहब कुछ ज़्यादा नहीं हो गया नामन पानी दिसो जाते एबार मारबो लागबो आरु लागबो नेকি আমাৰ খানাটো অলমোষ্ট ৰেডি এতিয়া অলপ টেষ্টিঙৰ কাৰণে 3 পিচ লৈছোঁ আমি তিনিটাই অলপমান খাই চাওঁ কেনেকুৱা হৈছে A few moments later ঠিক আছে গাইস আমি খানা কৰিলোঁ গাইস আমি খানা খাই ঘৰা ঘৰি আহি গ'লোঁ আৰু বহুত দিনৰ মূৰত এটা পাৰ্টি কৰিলোঁ সৰু চাই আৰু আপোনালোক দেখালোঁ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই ভাল লাগিল যদি এটা লাইক কৰি দিব আৰু নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম নতুন ব্লগৰ সৈতে টিল দেন টাটা বাই বাই